নমস্কাৰ গাইজ, আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱাই পুৱাই এয়া দেখিছে পূৰা ৰ'দ ওলাইছে। মই আছোঁ মৰাণত আৰু মৰাণৰ বজাৰলৈ যাম। বজাৰত গৈ পেলাই গাহৰি খাম বুলি ভাবি আছোঁ, যিহেতু আজি দেওবাৰ। চ' আজি গাহৰি আৰু ঢেকীয়া এইখন বজাৰখন পাই গ'লোঁ। বেছি দূৰ নহয়, মোৰ য'ত মই থাকোঁ তাৰ পৰা বৰ বেছি দূৰ নহয় মৰাণৰ বজাৰখন। আজি যিহেতু দেওবাৰ মানে বজাৰখন অলপ ডাঙৰকৈ মানে বহিছে আৰু গাহৰি বিচাৰি শাক চব্জি অলপ ল'লোঁ। লাও, ঢেকীয়া এইবিলাক কিবা কিবি লৈছোঁ আৰু ঢেকীয়াৰ লগত যিহেতু গাহৰিটো বনাম। আৰু এইখন হৈছে গাহৰি বজাৰখন, বৰ বিশেষ বেছি ডাঙৰ নহয়। গাহৰি অলপ লৈ ল'লোঁ আৰু ৰুমত আহি প্ৰথমতে গাহৰিখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ পেলাই আৰু এয়া দেখিছে, ৱাও, ধুনীয়া ধুনীয়া পিচ কিন্তু দেই। পিচকেইটা কিন্তু বহুত ধুনীয়া ধুনীয়া দিছে। আপোনালোকে বাৰু ঢেকীয়াৰ লগত গাহৰি কোনে কোনে খাইছে মোক কিন্তু কমেণ্টত জনাব। মই ভিডিঅ'ত চাই পেলাইহে ঢেকীয়া আৰু গাহৰি বনাম বুলি মানে থিৰাং কৰিলোঁ। এইফালে বিলাহী, জলকীয়া এটা, ভোট জলকীয়া এটা লৈ লৈছোঁ আৰু এইখিনি পিঁয়াজ। মই একদম গৰম লাগিছে অলপ, তাকে বাহিৰততো গৰম, ভিতৰতো মানে অলপ কিটচেনত অলপ গৰম লাগিছে। আৰু এইফালে এতিয়া কেৰাহীটো পাতিব লাগিব, যিহেতু গৰম ঠাণ্ডা বুলি কথা নাই। এই ক'লা বগা কেৰাহীটো পাতি এইফালে মিঠাতেল দি দিলোঁ আৰু মিঠাতেল দিয়াৰ পিছতে লগে লগে পিঁয়াজ, জলকীয়া যি আছে চব সকলোবিলাক দি দিম। অলপমান ভাজি লৈ পিনি তাতে আকৌ মছলা পাতি যি আছে চব মই একেলগতে দি দিম, বিলাহী চিলাহী চব দি দিম। কিন্তু ঢেকীয়াখিনি অকণমান পিছত দিম, মানে গাহৰিখিনি দিয়াৰ পিছতহে মই ঢেকীয়াখিনি দিম। আৰু বিলাহী দিয়াৰ পিছত বিলাহীটো দিয়াৰ মূল কাৰণটো হৈছে যে এটা ৰং এটা আহে। আৰু এইফালে এতিয়া গাহৰি দি দিলোঁ, গাহৰিখিনি অলপ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত মছলা পাতি অলপ চলপ দি দিছোঁ আৰু অলপ পিছতে মই ঢেকীয়াখিনি দি দিম। কিন্তু ঢেকীয়াখিনিতো সিজিব লাগিব ন গাহৰিৰ লগতে ঢেকীয়া। কিন্তু আজি আলু নিদিওঁ। আগৰ ভিডিঅ'ত মই আলু দি পেলাই বনাইছিলোঁ আৰু এতিয়া ঢেকীয়াখিনি দি দিলোঁ। আৰু ঢেকীয়াখিনি দিয়াৰ পিছত লাগিছে কি, ঢেকীয়া মই বহুতখিনি দিছোঁ, একো বহুতখিনি দিয়া নাই। সিজাৰ পিছত ঢেকীয়া নাইকিয়াই হৈ থাকিব গাহৰিৰ লগত মিলাৰ পিছত। এই দেখিছে ঢেকীয়া অলৰেডি নাইকিয়াই হৈ গ'ল আৰু গাহৰি এতিয়া ধুনীয়াকৈ সিজি আছে। আৰু আপোনালোকে যদি পানী দিওঁ বুলি ভাবে, পানী আপোনালোকে দিব পাৰিব। আৰু পানী দিলে মানে ধৰি লওক গ্ৰেভিটো যদি খাওঁ বুলি ভাবে তো গ্ৰেভি সেনেকৈও আপোনালোকে খাব পাৰিব, ঢেকীয়া গাহৰি গ্ৰেভি। এয়া দেখিছে, মই কিন্তু আজি এই দেওবাৰ দিনটো ঢেকীয়া আৰু গাহৰিৰ লগতে খাম ভাতটো, ধুনীয়াকৈ খাম, বহুত তৃপ্তিৰে খাম। তো আপোনালোকে কিনো খালে আজি দেওবাৰ দিনটো মোক কিন্তু জনাবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, আৰু এনেদৰে আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ, ঢেকীয়া আৰু গাহৰিৰ ৰেচিপি আপোনালোকক দিলোঁ। আপোনালোকে ধুনীয়াকৈ বনাব, ঘৰতে খাব, তৃপ্তিৰে এসাঁজ খাব। চ' ধন্যবাদ।